গুড মৰ্ণিং ৰাইজসকল। চবেই মিনি ব্লগ বনাই আছে বোলো ময়ো আৰম্ভটো কৰি দিওঁ নেকি বস্তু এটা খাম এনি খিলাই এইজনী আকৌ কেছটো কি মোৰ লগতহে শুৱে মানে ৰাতি হ'লে মোৰ লগত শুৱে এইজনী আমাৰ ৰাণী ভাল লাগে ন তাকে বলক মিনি ব্লগটো আৰম্ভ কৰোঁ। ৰাতিপুৱা শুই উঠি যদি ৰ'দটো গাত পৰে ন একদম মজা একদম ৰিলেক্স ফিল এটা হয় মানে বহুতেই ভাল লাগে। আমাৰ ৰাণীক আকৌ ৰাতিপুৱা হ'লে মৰ্ণিং ৱাক কৰিবলৈ আনিবই লাগিব বেলেগ উৎপাত কৰে নহ'লে বাৰু ভালেই হয় তাইৰ লগতে মোৰ ওলাই আহিব পাৰোঁ অকণমান ৰাতিপুৱা মানে সময়ত। তাৰপিছত আকৌ মায়ে ক'লে বোলে হেৰি পুখুৰীত মাছ ধৰ মাছ খাওঁ মই বোলো হ'ব মাছ খাওঁ বুলি কৈছোঁ ঘৰতে পুখুৰী আছে যেতিয়া মাছটো ধৰি দিওঁ নেকি। তাৰপিছত এনেকৈ মাছ ধৰিলোঁ দাদাই মই মাছ ধৰিলোঁ পিছত খুৰীহঁতে এনেকৈ মাছ বাচি আছে মোক আকৌ ভিডিঅ' কৰি দিছে খুৰী এজনীয়ে দেই কি ভিডিঅ' কৰিব নাজানে মানে কৰি দিছে আৰু তথাপিতো মাছ ধৰিলে মাছখিনি বাৰু ভালেই পাইছোঁ এনেকৈ মাছ পালে ভালো লাগে ন। আমাৰ পাছফালে আকৌ ডাঙৰ পুখুৰী এটা আছিলে পুখুৰীটো বোলো মাছ কেইটামান ধৰোঁগৈচোন তাকে মাছ কেইটামান ধৰিবলৈ নামিলোঁ। তাৰপিছত কি হ'ল দেখিছে নাই পুখুৰীটো মানে ইমানেই দ তেতুগুৰিলৈকে পানী মাছ ধৰিলোঁ বাৰু পাইছোঁ কেইটামান এয়া আমাৰ খুৰী মা এনেকৈ মাছ ধৰি আছে মাছকেইটা দেখি ভালো লাগিছে হয়নে বাৰু। তাৰপিছত মাছ লাষ্টত আমি এয়া পালোঁ ইমান মানে মিনি ব্লগ বনোৱাৰ আগতে অভিজ্ঞতাটো নাই। যদি ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই। আকৌ যদি মিনি ব্লগ লাগে আপোনালোকে কমেণ্ট এটা কৰিব ভুল হ'লে শুধৰাই দিব।